Hello guys, welcome back to my YouTube channel. আজি সকলোকে মোৰ ভিডিঅ'ত স্বাগতম জনাইছো। আজি মই আছো তিনচুকীয়াৰ পৰা 15 কিলোমিটাৰ আঁতৰত য'ত নেকি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এখন ৰিজৰ্ট হয় আৰু য'ত নেকি খুব এটা সুন্দৰ পৰিৱেশত বনাই থকা হৈছে। মই জনাত 19 কৰোৰ টকাৰে নিৰ্মিত কৰি থকা হৈছে এই ৰিজৰ্টখন আৰু খুব সোনকালে সম্পূৰ্ণ হ'ব আৰু খুব এটা ধুনীয়া পৰিৱেশত অৱস্থিত নদী খুব নদী কাষৰতে বনাই থকা হৈছে। ইয়াত দেখিছে এটা সুন্দৰ পৰিৱেশৰ কাষৰতে বনাই থকা হৈছে। চাই ল'ব খুব এটা নেচাৰেল আহিব পাৰিব, আহি মেলি আপোনালোকে খাবও পাৰিব, খাই মেলি এসাঁজ তৃপ্তিৰে ইয়াত শুব পাৰিব, শুই মেলি আকৌ ঘৰত বেগ যাব পাৰিব। চাই ল'ব খুব নেচাৰেল, খুব ধুনীয়াকৈ সজাইছে ঘৰবিলাক। Ready? ইয়াতে আপোনালোকৰ কিটচেন আছে আৰু কিটচেনৰ উপৰিও ইয়াৰ মেইন গেট বনাই আছে, এখন টিং লগাই বৰ্তমান ৰাখি থৈছে আৰু কিছুমান হ'ব আৰু ইয়াতে কৰিব পাৰিব। আমাৰ গাড়ী ইয়াতে ৰাখিছোঁ, ৰাখি মেলি এতিয়া আনকেইটাক ইয়াত কেটাৰিঙা, ইয়াত খোৱা বোৱা ব্যৱস্থা, খালী পইচা হ'ব। এয়া আমাৰ আংকিত আগত গৈ আছে, আংকিতে দেখুৱাই নি আছে। আংকিতে বিশেষ জানিছিলে মানে, সেইটো কাৰণে মোক ইয়াত লৈ নিলে, বোলে ভিডিঅ' এটা কৰিবি ব'ল, বোলে বৰ ধুনীয়া এটা প্লেচ আছে নদীৰ কাষত। তো সেইটো কাৰণে আহিলোঁ, আহি মেলি দুইটা অলপ ফটো চটো মাৰিলোঁ, মাৰি মেলি আকৌ ঘৰলৈ যাম আৰু কিছুদিনৰ পিছত সম্পূৰ্ণ হৈ যাব। সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকে ইয়াত আহিব পাৰিব, আহি মেলি আপোনালোকে বিশেষ এসাঁজ খাই আৰু থাকি মেলি আৰু তিনচুকীয়াখন ঘূৰি মেলি ধুনীয়াকৈ যাব পাৰিব। চাই ল'ব খুব ধুনীয়া ইয়াত। ডিব্ৰু চৈখোৱা উদ্যানৰ খুব কাষৰতে আছে এই কটেজখন। খুব এটা ধুনীয়া, তিনচুকীয়াৰ পৰা 15 কিলোমিটাৰ দূৰত হয় আৰু এখন নদী আছে, নদীখন খুব ধুনীয়া সৌন্দৰ্যৰ মাজত আছে। তো আজি ইয়ালৈ আহিলোঁ, কিবা এটা দেখুৱালোঁ। তো আজিলৈ বাই বাই, থেংক ইউ।